ইলেকশ্যন আছিলে আৰু ইলেকশ্যনৰ সেইকাৰণে আপোনালোক দৃশ্য দেখাবলৈ যাওঁ আৰু ইলেকশ্যনৰ বহুত ধুনীয়া শুদ্ধ এটা পৰিৱেশ হৈ আছে আৰু পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাই লওক অলপ দেখুৱাই দিওঁ আৰু অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ বলকে হুলস্থুল হৈ যায় একদম কাপোৰৰ লগত অলপ চাই লওক আৰু ঢকুৱাখানা কলেজৰ কিছু ইলেকশ্যনৰ আৰু ইলেকশ্যনত জিকাৰ পৰা এই মুহূৰ্ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ বলক ভিডিঅ'টো মাজলৈ যাওঁ কেনেকুৱা অনুভৱ
তেতিয়া ওচৰতে ধুনীয়া এটা সুন্দৰ পৰিৱেশ। ইয়াত ঢকুৱাখানা ইলেকশ্যনৰ কিছু দৃশ্য আপোনালোকে চাব আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিলে আপুনি